हेलो गाइस কি খবৰ সকলো আশা কৰিছো সকলো ভালেই আছে আপোনালোকৰ কাৰ ওয়াশিং সেন্টাৰ আছে নেকি যদি হয় তেন্তে আপোনালোকৰ ভাবে আমাৰ ওয়েক্সপেট কোম্পানী লৈ আহিছে হাই কোৱালিটিৰ প্ৰডাক্ট আৰু বেষ্ট প্ৰাইস আৰু এইবোৰ প্ৰডাক্ট যদি আপোনালোকৰ লব বিচাৰিছে তেতিয়া আমাৰ পৰা লব পাৰিব বহুত কম মূল্যত পাব আমাৰ ওয়েক্সপেট কোম্পানীত বনোৱা কিছুমান প্ৰডাক্ট যেনে এইটো হল আপোনাৰ ওয়েক্সপেট কোম্পানীত বনোৱা পিংক কালাৰ ফৰ্ম ওয়াশ এইটো গল এইটো যোৱাৰ পিছত এইটো হল আমাৰ ওয়েক্সপেট কোম্পানীত বনোৱা ড্যাশবোৰ্ড পলিশ এইটো আমাৰ ওয়েক্সপেট কোম্পানীত বনোৱা টায়াৰ পলিশ যাক আমি টায়াৰ শাইনাৰ্স বুলি কওঁ আৰু এটা আছে এইটো আমাৰ ওয়েক্সপেট কোম্পানীত বনোৱা ইকো ফৰ্ম ওয়াশ এইটো এটা আছে আমাৰ ওয়েক্সপেট কোম্পানীতে বনোৱা স্নো ফৰ্ম ওয়াশ আৰু এইটো এটা আছে কম ৰেঞ্জৰ কাৰ ওয়াশ শ্যাম্পু লগতে আৰু এইবিলাক কিছুমান প্ৰডাক্ট আছে এইটো যাক আমি পলিশ এপ্লিকেটৰ বুলি কওঁ এইটো হল পলিশ এপ্লিকেটৰ এইটো আপোনালোকে নিশ্চয় জানে এইটো কি বস্তু যেহেতু আপোনালোকে ওয়াশিং সেন্টাৰ ব্যৱহাৰ কৰে এইটো হ্যান্ড গ্লোভস মাইক্ৰোফাইবাৰ হ্যান্ড গ্লোভস বেষ্ট কোৱালিটিৰ প্ৰডাক্ট আৰু এইটো এটা আছে মাইক্ৰোফাইবাৰ ক্লথ 40x40 850 GSM বেষ্ট এণ্ড হাই কোৱালিটিৰ প্ৰডাক্ট এইবিলাক আপোনালোকৰ ওয়াশিং সেন্টাৰত ব্যৱহাৰ কৰিলে নিশ্চয় ভাল পাব আৰু এটা মাইক্ৰোফাইবাৰ ক্লথ চাওক এইটো 40x40 লং ফিল वाला আছে আপোনাৰ 40x40 500 GSM আৰু এটা মাইক্ৰোফাইবাৰ ক্লথ চাও কালাৰটো পিংক দেখিলে এট্ৰাক্টিভ লাগিছে ধুনিয়া লাগিছে 40x40 420 GSM এইবিলাক মাইক্ৰোফাইবাৰ ক্লথে মানে মুছিবলৈ গাড়ী ওয়াশিং কৰাৰ পিছত মুছিবলৈ বহুতে ভাল মানে পানীটো হুনকালে এবজর্ব কৰি লয় আৰু এটা চাও পাৰিছে এইটো এটা আৰু এটা চাও পাৰিছে এইটো কম ৰেঞ্জৰ হয় 40x40 350 GSM মাইক্ৰোফাইবাৰ ক্লথ আৰু এটা চাওক 40x40 800 GSM লং ফিল মাইক্ৰোফাইবাৰ ক্লথটো চাওক কিমান হগত দেখাতে যেন এট্ৰাক্টিভ লাগিছে আৰু এটা চাওক মাইক্ৰোফাইবাৰ ক্লথ 40x40 এপ্ৰক্স 700 GSM পানীটো বহুতে এবজর্ব কৰে এইবিলাক কাপোৰে মাইক্ৰোফাইবাৰ ক্লথে আৰু এটা চাওক মাইক্ৰোফাইবাৰ ইগ্লেছ 40x40 450 GSM এই কাপোৰটো বহুত গুণে ভাল এবাৰ আপোনালোকে যদি ব্যৱহাৰ কৰে নেক্সটৰ পৰা এইটো প্ৰডাক্টে আপোনালোকে খুজিব আমাৰ পৰা এবাৰ ব্যৱহাৰ কৰক ব্যৱহাৰ কৰি জানক বা বুজক তেতিয়া আপোনালোকে নিশ্চয় গম পাব আৰু এইবিলাক বস্তু বেছি এটা দামৰ নহয় কম ৰেঞ্জৰ হয় যেহেতু এইবিলাক আমাৰ ডিস্ট্ৰিবিউটৰ লোৱা আছে বাহিৰৰ পৰা আমি ইম্পোৰ্ট কৰোঁ যেতিয়া আপোনালোকে ওয়াশিং সেন্টাৰত যে কম মূল্যত আমি প্ৰভাইড কৰিব পাৰো আমাৰ বেছি মাৰ্জিন না লাগে এইবিলাক প্ৰডাক্ট চাওক এইবিলাক প্ৰডাক্ট আমাৰ ওয়েক্সপেট কোম্পানীতে বনোৱা হয় মোৰ কোম্পানীতে বনোৱা হয় চাওক প্ৰডাক্টবিলাক এবাৰ ব্যৱহাৰ কৰি চাওক আমাৰ ওয়েক্সপেট কোম্পানীৰ লগত যোগাযোগ কৰিব হলে তলত দিয়া ওয়েক্সপেট কোম্পানীৰ অফিচিয়েল নম্বৰ অথবা ইমেইলে যোগাযোগ কৰিব পাৰে লগত আৰু এটা কথা এটা ভিডিও বনাওঁতে বহুত কষ্ট হয় প্লিজ অনুগ্ৰহ কৰি আমাৰ ওয়েক্সপেট কোম্পানীৰ অফিচিয়েল চেনেলটো সাবস্ক্রাইব কৰি দিব লগতে শেয়াৰ কৰি দিব লগতে লাইক কৰি দিব আৰু যদি ইয়াত কিবা ভুল হয় বা কিবা হয় আপোনালোকে কমেন্টৰ জৰিয়তে আমাক জনাব থ্যাংক ইউ ধন্যবাদ